আপুনিতো বহুত গাড়ী দেখিছে, কিন্তু কৰোৰ মানে কোটি কোটি টকাৰ গাড়ী। আমি আজি আলোচনা কৰিবলৈ গৈ আছোঁ মানে 5খন গাড়ী, যাৰ মূল্য আপোনাৰ 5 কোটিতকৈ বেছি। মানে 5 কোটিতকৈ বেছি 5খন গাড়ীৰ নাম কি বলক চাই লওঁ আমি এখন ডিটেইলছত। চ' 5 লাক্সাৰিয়াছ কাৰ that cost upward of 5 crore in India। ভাৰতত 5 কোটিতকৈ বেছি মূল্যৰ দাম 5খন গাড়ী। বলক চাই লওঁ এখন। So number 1 এইখন আপোনাৰ এইখন ৰলছ ৰয়েছ কুলিনান বুলি কয় এইখন। আৰু আপোনাৰ এইখন ষ্টাৰ্টিং প্ৰাইচ আপোনাৰ ভাৰতত আপোনাৰ 6.95 crore। এইখনে গাড়ী দেখিছে, ৰলছ ৰয়েছ কুলিনান। ষ্টাৰ্টিং প্ৰাইচ আমাৰ ভাৰতত মানে আপোনাৰ 6.95 crore, মানে মোটামুটি 7 কোটিৰ পৰা আৰম্ভ বুলি ক'ব পাৰি, অলপহে কম। 7 কোটিৰ পৰা আপোনাৰ আৰম্ভণি আপোনাৰ এইখন ৰলছ ৰয়েছ কুলিনান। আৰু ইয়াত ডিটেইলছখিনি চাই ল'ব। এইবিলাক ব্ৰিটিছ লাক্সাৰী ব্ৰাঞ্চ হয়, ফাৰ্ষ্ট SUV। ইট ফিচাৰ 6.75 লিটাৰ V12 ইঞ্জিন হয়, আৰু ডেলিভাৰিং আপোনাৰ 585 bhp এণ্ড 850 Nm অফ টৰ্ক। এইবিলাক কেপাচিটি মানে মানে আপোনাৰ ফিচাৰ্ছ গাড়ীখনৰ এণ্ড ৰিনাউন। যিয়ে নহওক এইখন আপোনাৰ মোটামুটি আপোনাৰ ভাৰতত পাই যাব মোটামুটি 7 কোটিৰ পৰা আৰম্ভ কৰি। এইখন হ'ল আপোনাৰ ৰলছ ৰয়েছ কুলিনান। এইখন আছিল নাম্বাৰ 1। চ' নাম্বাৰ 2 আহিলে এইখন আপোনাৰ ফাৰাৰী দেখিছে এইখন গাড়ী, ফাৰাৰী SF90। আৰু এইখনৰ আপোনাৰ ভাৰতত যদি চাই, ইয়াৰ দামটো মোটামুটি আপোনাৰ ষ্টাৰ্টিং হ'ব আমাৰ ভাৰতত শ্ব'ৰুম অনুসৰি ইয়াৰ দাম মোটামুটি 7.50 crore, মানে 4-7 crore পৰা আৰম্ভণি, মানে ষ্টাৰ্টিং প্ৰাইচ হয় এইটো। ঠিক আছে, ইয়াতকৈ বহুত ওপৰত হয় মানে প্ৰাইচটো। ষ্টাৰ্টিং প্ৰাইচ হ'ল আপোনাৰ 7.50 crore। ফাৰাৰী SF90 এইখনেই হ'ল গাড়ী দেখিছে। আৰু ইয়াৰ ডিটেইলছখিনি এইখিনি মানে 4.0 লিটাৰ টুইন টাৰ্বো ইঞ্জিন হয় আপোনাৰ। তাৰপিছত আপোনাৰ 217 bhp এণ্ড টোটেল আউটপুট অফ 986 bhp এণ্ড 800 Nm অফ টৰ্ক। চ' এইবিলাক হ'ল আপোনাৰ গাড়ীখনৰ কেপাচিটি, মানে আপোনাৰ ফিচাৰ্ছ। তো যিয়ে নহওক এইখন আছিল ফাৰাৰী SF90। ষ্টাৰ্টিং প্ৰাইচ ভাৰতত এইখনৰ গাড়ীৰ দাম মোটামুটি 7.50 crore। ঠিক আছে। চ' নাম্বাৰ 3 মানে নেক্সট এইখন আছিল দ্বিতীয়খন। এইখন আছিল দ্বিতীয়খন, মানে এইখন আহিলে আপোনাৰ নাম্বাৰ 3। এইখন হ'ল নাম্বাৰ 3 আপোনাৰ নাম হ'ল বেণ্টলি ফ্লাইং স্প'ৰ। বেণ্টলি হয়, বেণ্টলি। ঠিক আছে। আৰু ইয়াৰ ষ্টাৰ্টিং প্ৰাইচ মোটামুটি 5 কোটি 25 লাখৰ পৰা আৰম্ভণি, মানে ষ্টাৰ্টিং প্ৰাইচ আমাৰ ভাৰতত 5.25 crore। শ্ব'ৰুম অনুসৰি ভাৰতৰ প্ৰাইচ। আৰু ইয়াৰ এইবিলাক চাই ল'ব আপোনাৰ, এইবিলাক মানে ফিচাৰ্ছ আছে এইবিলাক কিবাকিবি। ঠিক আছে। V6 আপোনাৰ 4.0 লিটাৰ টুইন টাৰ্বো V8 ইঞ্জিন এণ্ড আপোনাৰ টুইন টাৰ্বো 12 ইঞ্জিন W ইঞ্জিন, এইবিলাক চাই ল'ব। ঠিক আছে। চ' যিয়ে নহয় এইখন বেণ্টলিৰ হয়, দামটো অকণমান কমেই বাৰু। ফ্লাইং স্প'ৰ ইয়াৰ দাম মোটামুটি আমাৰ ভাৰতত 5.25 crore। ঠিক আছে। 5 কোটিতে অকণমান বেছি, মানে 5 কোটি 25 লাখ বেণ্টলি ফ্লাইং স্প'ৰ। তাৰপিছত আহিলে নাম্বাৰ 4, মানে নেক্সট আহিলে এইখন আপোনাৰ ৰলছ ৰয়েছ ফেণ্টম। ৰলছ ৰয়েছৰ গাড়ী হয় আপোনাৰ ফেণ্টম। আৰু এইখনৰ দাম মোটামুটি এইখন আপোনাৰ ভাৰতত ষ্টাৰ্টিং প্ৰাইচ হ'ল মোটামুটি 9 কোটিৰ পৰা ষ্টাৰ্টিং বুলি ক'ব পাৰি। 9 কোটি, অলপমান কম বাৰু। 8.99 crore শ্ব'ৰুম অনুসৰি ভাৰতৰ দাম ইয়াৰ। চ' ইয়াৰ ইঞ্জিন ফিচাৰ্ছবিলাক চাই লওক। 6.75 লিটাৰ V12 ইঞ্জিন হয়, ডেলিভাৰিং আপোনাৰ 600 bhp এণ্ড 900 Nm অন টৰ্ক। ঠিক আছে। সেইবিলাক হ'ল আপোনাৰ কেপাচিটি ইঞ্জিনৰ ৰলছ ৰয়েছ ফেণ্টম। চ' এইখনৰ দাম মোটামুটি 9 কোটিৰ পৰা আৰম্ভণি লৈ ল'ব পাৰিব যদি টকা পইচা আছে। ঠিক আছে। ৰলছ ৰয়েছ ফেণ্টম। নেক্সট আহিলে নাম্বাৰ 5 নে লাষ্টখন আহিলে মাই ফেভৰেট কাৰ লেম্বৰগিনি ৰিভেল্টো। এইখন লেম্বৰগিনি ৰিভেল্টো দেখিছে। আৰু এইখনৰ দাম মোটামুটি 9 কোটিৰ পৰা ষ্টাৰ্টিং প্ৰাইচ বুলি ক'ব পাৰি ভাৰতত। ঠিক আছে। 8.89 crore শ্ব'ৰুম অনুসৰি ভাৰতত এইখন গাড়ীৰ দাম লেম্বৰগিনি ৰিভেল্টো। আৰু ইয়াৰ যদি ফিচাৰ্ছ চাই, ইঞ্জিনৰ আপোনাৰ 6.0 লিটাৰ নেচাৰেলি এস্পায়াৰ্ড V12 প্ৰডিউচিং ইমপ্ৰেছিভ 1001 bhp এণ্ড 1062 Nm অফ টৰ্ক। চ' এইবিলাক চাই ল'ব। ঠিক আছে। এইখন হৈছে লেম্বৰগিনি ৰিভেল্টো। 9 কোটিৰ পৰা ষ্টাৰ্টিং প্ৰাইচ বুলি ক'ব পাৰে। ঠিক আছে। 8.89 crore ষ্টাৰ্টিং প্ৰাইচ ইন ইণ্ডিয়া। তো যিয়ে নহওক এইকেইখন আছিল, মানে এই 5খনেই আছিল আপোনাৰ বৰ্তমান আপোনাৰ
ভাৰতত পাব পৰা 5 কোটিতকৈ বেছি মূল্যৰ গাড়ী 5খন 5 most luxurious cars that cost upward of Rs 5 crore in India ভাৰতত 5 কোটিতকৈ বেছি মূল্যৰ 5খন গাড়ী লাক্সাৰিয়াছ মানে বিলাসী গাড়ী চ' এইখন আছিল ৰলছ ৰয়েছ কুলিনান তাৰপিছত নাম্বাৰ 2ত আছিলে এখন আপোনাৰ কি বুলি কয় ফাৰাৰী SF90 তাৰপিছত আহিলে আপোনাৰ বেণ্টলি ফ্লাইং স্পৰ্টছ হয় তাৰপিছত আছিলে এইখন আপোনাৰ ৰলছ ৰয়েছ ফেণ্টম এণ্ড দ্য লাষ্ট ওৱান ইজ লেম্বৰগিনি ৰিভেল্টো ঠিক আছে তো গাইজ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে এণ্ড যদি ভাল চাই পালে চ' লাইক শ্বেয়াৰ কৰি দিব এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল তো মিলতে हैं फिर नेक्स्ट वीडियो पर सो टिल देन बाय एंड सी यू सून